কলেজ কলো বুলি কেনে গম পায় নাই এইটো আমাৰ লগৰে হ'ব লগৰ ল'ৰাই হ'ব হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ পূৰা আগৰ নিচিনাকৈ মজা যিহেতু ভিডিঅ'টো চাম বুলি আহিছে পূৰা প্ৰথমৰ পৰা শেষলৈকে চাব যদি চেনেলটো নতুনকৈ আহিছে প্লিজ কাষতে থকা ছাবস্ক্ৰাইব বুটামটো অন কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পূৰা আগলৈ মোৰ নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকিব আৰু থাম্বনেইলৰ টাইটেল চাই চাগে নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আজি আকৌ পেংকল দ্বিতীয়টো পাৰ্ট লৈ আহিছোঁ আৰু আজি কোনো মানে ইউটিউবাৰ কোনো কাৰোলৈকো নকওঁ আজি কৰিম মোৰ ফোন লিষ্টত থকা বন্ধুলৈকে কৰিম বন্ধু বান্ধৱী কালৈ যায় নাজানো হয়তো আপোনালোকলৈও যাব পাৰে যদি ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব কালৈ ফোন কৰিছে কাৰণ সকলোখিনিলৈ মাৰিবলৈ সম্ভৱ নহ'ব মোৰ প্ৰায় 2000 মান ওপৰত ফোন নম্বৰ আছে যদি মাৰোঁ তেনেহ'লে 2-3 ঘণ্টাৰ ওপৰত লাগি যাব কিন্তু তাৰে মাজৰ পৰা চাই মেলি মাৰিম প্ৰথমতে মাৰিম চিলেক্ট কৰি থোৱা আছে মোৰ লগত মুকুট যে মানে কাৰণ আপোনালোকে ভিডিঅ' নিশ্চয় গম পাই থাকে আৰু মুকুটে মানে ছোৱালী এজনীলৈ ফোন কৰি থাকে আৰু এই ছোৱালীজনীক ককায়েক হিচাপে মই পাতি থাম কিন্তু কালৈ ফোন কৰি থাকে হয়তো মই ভালকৈ নাজানো কোন হয় কিন্তু অলপমান মই জানো সি ছোৱালীজনীলৈ ফোন কৰি থাকে সেইকাৰণে তাই ককায়েক হৈ পেলাই মই ফোনটো কৰিম চাই থাকক পূৰা ভিডিঅ'টো ধুনীয়াকৈ ধুনীয়াকৈ ফোনটো লগাই লওঁ পূৰা কৰিব পাৰিলে হেল্ল' মুকুট ভাই হয় মোক চিনি পাইছানে বাৰু চিনি পোৱা নাই দেই ভালেই বাকী তোমাৰ ঘৰ হাৱাজানত হয়নে বাৰু হাৱাজান হয়নে তুমি এনেই মুকুট নহয় জানো তুমি ইমান হেৰি কেলৈ কৈ আছা বাৰু মোৰ ভণ্টিৰ লগত মানে ইমান ফোন চোন কৰি ডিষ্টাৰ্ব কেলৈ দি আছা মই নামটো নকওঁ কাৰণ তুমি যিজনী ছোৱালীৰ লগত মানে ফোন কৰি আছা নহয় সেইজনী মোৰ ভণ্টি হয় কেলৈ ইমান মানে এইবাৰ ভালেকৈ কৈছোঁ গম তুমি হোৱাটছআপতো এনেকৈ মেছেজ কৰিছা বা ফোন চোন কৰি আছা মেছেজ মই ৰিপ্লাই দি আছোঁ তুমি গম পোৱা নাই বাৰু তুমি তেনেকুৱা নকৰিবা দেই কিন্তু মেছেজে কৰা বা ফোনে কৰা তুমি ফোনো মানে ৰাতিপুৱা হ'লেও ফোন কৰা বা আবেলি হ'লেও ফোন মাৰা ফোনটো মোৰ হাততে থাকে কিন্তু মেছেজ ৰিপ্লাইটো মই দি আছোঁ তুমি তেনেকুৱা নকৰিবা এইবাৰ মই প্ৰথম কৈ লৈছোঁ কিন্তু পিছত আকৌ কথা বেয়া হৈ যাব হেল্ল' সেয়াই আছিলে মুকুট মানে অলপমান হাঁহি চাহি উঠি গ'ল সি গম পোৱা নাই চাগে দেই ভিডিঅ'টো চালে গম পাব আৰু তাৰপৰা ফোন মাৰি আছে ফোনটো কাটি দিছোঁ তাৰপৰা এতিয়া আকৌ ফোন কৰিম মানে পাহি যে মোৰ লগত ভিডিঅ' বনাই থাকে থাম্বনেইলত ফটো চটো গম পাইছে বানপানী প্ৰথম মানে ভিডিঅ'টো সিহঁতৰ গাঁৱতে বনাইছিলোঁ আৰু এই পাহিলে ফোন কৰিম কি হয় নাজানো গম পালেতো মানে গম পাই যাব কোন বুলি কিন্তু এতিয়া মাৰি চাম চাই থাকক বাৰু ধুনীয়াকৈ ৰ'ব ফোনটো লগাই লৈছোঁ ধৰিবও নোৱাৰিলে হ'ল আৰু যদি ফোনটো মানে ভিডিঅ'টো চাই পাহি বেয়া চাই নাপাবা দেই হেল্ল' ক'ত লাগিছে এইটো মোবাইলত হেল্ল' কোনে ক'লে কোন জেগা লাগিছে এইটো মাতটো চিনাকি লাগিছেচোন মাতটো চিনাকি লাগিছেচোন কোননো ব্লক কৰি থ'ম কথাটো শুনি লোৱা ব্লগটো কৰিবা এনে তোমাৰ ঘৰ কোন জেগা মাতটো একদম চিনাকি লাগিছে মাতটো চিনাকি মইতো তোমালৈ প্ৰথমবাৰ ফোন কৰিছোঁ মোক কেনে চিনি পাবা হেল্ল' তোমাৰ নামটো কিনো মই চিনি পাইছোঁ দেই চিনি পাইছা যদি ভালেই হ'ব দে তেনে ক'ব পাৰিম আৰু কথাখিনি ন মুনিন্দ হেল্ল' কি বুলি ক'লা নামটো নহয় মোৰ নামটো পবিত্ৰহে এনেই তুমি পাহি হয় নহয় বাৰু হয় এনেই ক'ত আছা তুমি
অঁ বাকী খবৰ খাতি ভাল ভাল ন কলেজৰ পৰা কিমান টাইমত ঘৰ পালাগে মই কলেজ গ'লো বুলি কেনেকৈ গম পায় নাই এইটো আমাৰ লগৰে হ'ব লগৰ ল'ৰাই হ'ব লগৰ ল'ৰা মোক দেখা ল'ৰাই হ'ব দেই হেল্ল' মই কলেজ গ'লো বুলি কেনেকৈ গম পালে তোমাকতো মই সদায় চাই থাকোঁ ন তুমি কলেজলৈ অহা যোৱা কৰা কোনো এতিয়াও চিনি পোৱা নাই হেল্ল' সঁচাই নাই পোৱা মোক চিনাকিটো ব্লগ কৰি দিম না চিনাকিটো লৈ লোৱা তেনেহ'লে হেল্ল' অঁ আজি আবেলি সন্ধিয়া 6:30 বজাৰ পিছত যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে ভিডিঅ'টো পাবা তেনেহ'লে গম পাইছোঁ চিনি যে পালি আছিলে পাহি প্ৰথমতে মুকুটৰ লগত পাতিলোঁ সি কিন্তু ধৰিব নোৱাৰিলে লাষ্টত পাহিৰ লগত পাতোঁতে তেনেকৈ ধৰি মানে চিনি পাইছে আৰু পাহিক নিশ্চয় মানে চিনি পাইছেগৈ মোৰ লগৰ হয় মানে বানপানীৰ সৈতে প্ৰথম ব্লগটো সিহঁতৰ গাঁৱত বনাইছিলোঁ তাৰপৰা এনেকৈ পাহি থাম্বনেইলখন লগাৰ কাৰণে চিৰিয়াছ কৰি আহিছে সেইকাৰণে অলপ প্ৰথম পাহিলৈকে বনালোঁ তাৰপৰা এতিয়া আকৌ কৰিম লগৰ এটালৈ লগৰ মানে সি ছোৱালী একেবাৰে ডিপি লগাই থৈছে কোন ছোৱালী হয় সেইটোও মই চিনি নাপাওঁ কিন্তু মোৰ লগৰ হয় বুলি ক'ম মানে ছোৱালী ককায়েকৰ হিচাপে আকৌ তালৈকে কথা পাতিম কেনেকুৱা ৰিয়েকশ্যন হয় শুনি থাকিব হা ফোনটো লাগিছে মানে ছোৱালী এজনী ডিপি লাগি আছে হোৱাটছএপত কোন কাটি দিছে ফোনটো কোনে আকৌ লগাম ৰ'ব হেল্ল' অঁ দীপাংকৰ হয়নে অঁ ক'ত আছা ঘৰতে আছা অঁ বাকী তোমাৰ ঘৰ হাৱজন হয়নে বাৰু অঁ এই কথা এটা সুধোঁ বেয়া নাপাবা দেই বেয়া নাপাবা মই প্ৰথম কৈ দিছোঁ তোমাক তুমি মোৰ ভণ্টি ডিপিখন কেলৈ হোৱাটছএপত লগাই থৈছা ফটোখন কি কোৱা এইটো তোমাৰ নম্বৰ নহয় জানো ফোনটো কাটি দিলে মানে ফোনটো কাটি দিলে তাৰপৰা আকৌ কাটি দিছে মানে ভয় কৰিছে আৰু সি ফটোকপি চাগে সলাই দিব দেই আজি ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰিবলৈ একেবাৰে নাপায় কাৰণ নতুন কমেণ্টবোৰ পালে নতুন ভিডিঅ' বনাবলৈ মোৰ উৎসাহটো পাৰোঁ আৰু পাহি মুকুট দীপাংকৰ বেয়া চাই নাপাব ভিডিঅ'টো বনোৱাৰ কাৰণে আৰু যদি দীপাংকক অলপমান বেয়া চাই ক'লোঁ মুকুটকো কৈছোঁ বেয়া চাই নাপাওঁ আৰু ভিডিঅ'টো বনাই যদি ক'ৰবাত ভুল চুল হ'ল তলত কমেণ্ট কৰি জনাব আৰু নেক্সট পাৰ্ট পেংকল লাগে নে নালাগে সেইটো কমেণ্ট কৰি জনাব আহিব লগা নেক্সট ভিডিঅ' নতুন ভিডিঅ' আকৌ লগ মই আজিলৈ দিছোঁ বাই বাই আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ দিয়া কৰক কাৰণ মোৰ 1K হ'বলৈ গৈ আছে জল্দি 1Kটো কৈ দিয়ক নেক্সট ভিডিঅ'ত কেক কটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ দিছোঁ বাই বাই প্ৰতিদিনে আমাৰ চেনেলটোত নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি দিব আহিব লগা ভিডিঅ'ত আকৌ এবাৰ লগ পাম আজিলৈ বাই বাই